हेलो छात्र छात्रीসকল कलेजर छात्र छात्रीসকলৰ কাৰণে আছে ডাঙৰ খবৰ। আজি জুলাই মাহৰ 2 তাৰিখ আজি অলপ আগতে গুৱাহাটী ইউনিভাৰ্চিটিৰ ৱেবছাইটত এটা নোটিছ পাব্লিছ কৰিছে আৰু সেই নোটিছটো সম্পৰ্কে তোমালোকক কৈ আছো। বহুতে এৰিয়াৰ সম্পৰ্কে আমাক প্ৰশ্ন কৰি আছিল, বহুতে এৰিয়াৰ কোন সেমিষ্টাৰৰ এৰিয়াৰ কেতিয়া হ'ব, গোটেই কথাবিলাক এতিয়া একেবাৰে অন্ধকাৰৰ নিচিনা হৈছে। গতিকে ইউনিভাৰ্চিটিৰ পৰা ইমান দিনলৈকে এৰিয়াৰ সম্পৰ্কে একো কোৱা নাছিল, গতিকে আমিও তোমালোকক ক'ব পৰা নাছিলোঁ। আৰু আমি ইয়াৰ আগতে মই এটা কথা কৈছিলোঁ যে টাইম টু টাইম যে তেওঁলোকে ফৰ্ম ফিল আপ কৰিছে, 5th সেমিষ্টাৰৰ ফৰ্ম ফিল আপ কৰিছে, 3rd সেমিষ্টাৰৰ ফৰ্ম ফিল আপ কৰিছে এৰিয়াৰৰ, সেইবিলাকৰ নোটিছবিলাক আহি থাকিব। গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা হয়তো ৰেগুলাৰৰ লগত নাপাতিব। আজিৰ নোটিছটো 5th সেমিষ্টাৰৰ কাৰণে ৰুটিন দিছে। BA BSc BCom 5th সেমিষ্টাৰৰ ৰুটিনটো দিছে আৰু সেই ৰুটিনটো তোমালোকক আমি দেখুৱাইছোঁ। ৰুটিনটোত কোৱা হৈছে যে পৰীক্ষাটো 9 আগষ্টৰ পৰা আৰম্ভ হ'ব আৰু 21 তাৰিখলৈকে চলিব আৰু তাত প্ৰেক্টিকেল কেতিয়া হ'ব সেই সম্পৰ্কে যদিও একো ডেট দিয়া নাই, কৈছে যে প্ৰেক্টিকেল সম্পৰ্কে আমি পিছলৈ ডেটটো দিম। আৰু ইলেক্টিভ ছাবজেক্ট কি আছে, ভকেশ্যনেল ছাবজেক্ট কি আছে আৰু ইলেক্টিভ ছাবজেক্ট কি আছে, ক্লাছিকেল ছাবজেক্ট কি আছে, এই গোটেই সম্পৰ্কে উল্লেখ কৰা আছে। মই এই ভিডিঅ'টোৰ শেষত মই এই ৰুটিনটো দেখুৱাই আছোঁ আৰু ইম্পৰ্টেণ্ট পইণ্ট কেইটা মই ডিছকাশ্যন কৰি দি আছোঁ, খুব শ্বৰ্ট ভিডিঅ'। গতিকে তোমালোকে প্ৰথমৰ পৰা শেষলৈকে ভালকৈ চাবা আৰু স্ক্ৰীণত মই দি দিম ৰুটিন। সেই ৰুটিন দুটা বিকমৰ ছেপাৰেট ৰুটিন আছে, তোমালোকে চাই ল'বা আৰু সেই হিচাপে তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিবা। আৰু নহ'লে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰ্টেলত গ'লেও তোমালোকে ন'টিফিকেশ্যনবিলাক চালেও গম পাবা। তথাপিও আমি যিহেতু টাইম টু টাইম তোমালোকক জনাই আছোঁ, গতিকে এই ভিডিঅ'টো তোমালোকৰ সকলো বন্ধু বান্ধৱক শ্বেয়াৰ কৰিবা যাতে তৎক্ষণাত তেওঁলোকে ৰুটিনটো পাই যায়। আৰু যিসকলে আমাৰ চেনেলটো প্ৰথম চাই আছা অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি থৈ দিবা। থেংক ইউ। আমি ৰুটিনটো দেখুৱাই আছোঁ স্ক্ৰীণত। এইটো হৈছে ৰুটিন। এই ৰুটিনটো স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিবা। তলত আছে কমাৰ্চৰ, এইটো আছে BA BSc ফিফথ চেম 15-16 মই জুম কৰি দেখুৱাইছোঁ। এইটো গুৱাহাটী ইউনিভাৰ্চিটি BA BSc 5th সেমিষ্টাৰ 2015 and 16। এটা 15 and 16, 15-16 to নন সেমিষ্টাৰ নিশ্চয়, ইনক্লুডিং 15, 16, 17, 18 বেচেছ আণ্ডাৰ আইডল। আইডলৰ আণ্ডাৰত যিসকল আছে 15, 16, 17, 18 তেওঁলোকৰ কাৰণে এই ৰুটিনটো। ইয়াত ৰাতিপুৱা 9টাৰ পৰা 12টা বজালৈকে যদি 50 মাৰ্কৰ ওপৰত হয় আৰু যদি 50 মাৰ্কৰ তলত হয় কুৱেশ্যন, তেনেহ'লে 2 hours। আবেলি 2:30 পৰা পৰীক্ষা আৰম্ভ হ'ব 5:30লৈকে যদি 50 নম্বৰৰ ওপৰত হয়, আৰু 50 নম্বৰৰ তলত হ'লে 2:30 পৰা 4:30 বজালৈকে 2 ঘণ্টা। প্ৰগ্ৰামটো ইয়াতে ডিটেইল প্ৰগ্ৰাম আছে। 9 আগষ্টৰ পৰা 21 আগষ্টলৈকে পৰীক্ষা হ'ব। তলত প্ৰেক্টিকেল সম্পৰ্কে লিখিছে, এইটো ইম্পৰ্টেণ্ট। ডেট অফ প্ৰেক্টিকেল এক্সামিনেশ্যন পাছতে ঘোষণা কৰা হ'ব, কিন্তু ইয়াতে ভকেশ্যনেল ছাবজেক্ট কি আছে দিছে। টুৰিজম এণ্ড ট্ৰেভেল মেনেজমেণ্ট, কম্পিউটাৰ এপ্লিকেশ্যন এণ্ড ফাংচনেল ইংলিছ। ইলেক্টিভ লেংগুৱেজ ইনক্লুড এছামিজ, বেংগালী, বড়ো, ইংলিছ, হিন্দী, মণিপুৰী এণ্ড নেপালী। ভকেশ্যনেলতে ইনফৰমেশ্যন টেকন'লজিও আছে। তাৰপিছত ক্লাছিকেল ছাবজেক্ট ইনক্লুডছ এৰাবিক, পাৰ্চিয়ান এণ্ড সংস্কৃত 3টা। মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ এছামিজ, বেংগালী, বড়ো, হিন্দী, মণিপুৰীয়ান, নেপালী একেটা আছে। তাৰপিছত তলত এইটো আছে বিকমৰ, BCom 5th সেমিষ্টাৰ 15-16, 15-16 2020। আৰু এইটো আইডলৰ বেছত আছে 15, 16, 17, 18 এইটো আইডলৰ বেছ। গতিকে সময়টো একেই আছে।
সময়টো একেই আছে এইটো আজি 2 জুলাই অলপ আগতে এই ৰুটিনটো পাব্লিছ হৈছে গতিকে ছাত্ৰ ছাত্ৰীসকলে এই মতে পৰীক্ষা দিব পাৰিবা আৰু এটা কথা হৈছে এইটো এৰিয়াৰ কোন চনৰ হেতু চাই লবা নহলে তোমালোকে পৰীক্ষা দিব নোৱাৰিবা আৰু এসওপি যেটো আছে এসওপিটো সেম আছে যদি 70 যদি 80 মাৰ্কৰ হয় তেনেহলে 56 মাৰ্কৰ এনসার কৰিব লাগিব এটো কোশ্চেনত লিখাই থাকিব নিশ্চয় গতিকে হেই মতে পৰীক্ষা দিলেই হ'ব বাকি একো নাই এইখিনি লৈকে আজিৰ ভিডিওটো থ্যাংক ইউ